हेलो एवरीवन जॉब एडुकेशन चैनल आपको स्वागतम जानाइছো। इतिमध्ये बहुत ভাল खबर पुनर 4 নম্বৰ লিষ্টটো প্ৰকাশ পালে 40,889টা পদৰ আৰু এইখিনি ৰিজাল্ট আপোনালোকৰ যদি আপোনালোকে পোৱা নাই এতিয়ালৈকে যেটো আজি প্ৰকাশ পাইছে যদি আপোনালোকে হাতত পৰা নাই তেতিয়া নিশ্চয়ৰূপে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'ব লাগিব। আৰু এইখিনি আহিছে যেহেতু ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যেহেতু ফাৰ্ষ্ট লিষ্ট সেকেন্ড লিষ্ট আৰু থাৰ্ড লিষ্ট লগতে এতিয়া 4 নম্বৰ লিষ্টটো প্ৰকাশ পাইছে আজি তাৰিখত আৰু লগতে 1600কৈ পদ মুকলি হৈছে নতুন আবেদন বাবে পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ লাগিব আৰু লগতে ইয়াতে আপোনালোকৰ যেহেতু CHSL ফালৰ পৰা আহিছে ইয়াতে আপোনালোক কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট বা এক্সপেৰিয়েন্স নালাগে। ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব ডাইৰেক্টলি আৰু ইয়াতে ফিজিক্যাল মেডিকেল কোনো ধৰণৰ নহয়। যেনে ধৰণে ইয়াতে আপোনালোকৰ 12,828টা পদ ৰিক্ৰুটমেন্ট মুকলি হৈছে যি আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা অৰ্থাৎ ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যি 40,889টা পদ আছিল ইয়াতে আপোনালোকৰ 4 নম্বৰ লিষ্টৰ প্ৰকাশৰ লগতে 12,828টা পদৰ বাবে ইয়াতে আবেদন চলি আছে। গতিকে ইয়াতে আপোনালোকৰ মেট্ৰিক পাছ লাগিব আৰু লগতে ইয়াতে আপোনালোকে যদি 1600 পোষ্টত আবেদন কৰো বুলি ভাবে ইয়াতে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ লাগিব ইয়াতে উল্লেখ কৰিছে। আৰু অফিচিয়েল নোটিফিকেশনৰ বিষয়ে আপোনালোকে জানে ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব আৰু লগতে 12,828টা পদৰ বাবে আবেদন কৰিবলৈ হলে মেট্ৰিক পাছ আৰু লগতে 1600 পদৰ বাবে আবেদন কৰিবলৈ ইয়াতে 12 পাছ লাগিব। গতিকে ইয়াতে যদি আপোনালোকে আবেদন কৰা নিশ্চয়ভাৱে আবেদন কৰক খুব সোনকালে লাষ্ট ডেটৰ ওচৰ পালেহি যেহেতু আৰু 40,889টা পদৰ বাবে আপোনালোকৰ যেটো 4 নম্বৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে ইয়াৰ বাবে আপোনালোকে পাবলৈ হলে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হওক। মই আপোনালোকৰ মাজত আপলোড দিয়া থাকিব আপোনালোকে নিশ্চয়ভাৱে তাতে ডাউনলোড কৰি ল'ব পাৰিব। তো ভিডিওটো ইমানতে সমাপ্ত কৰিছো। এইকেইটা আছিল আপডেট আজি চাকৰি খবৰ আৰু লগতে ভিডিওটো যদি ভাল লাগিলে নিশ্চয়ভাৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব।